মৰম ভাল পোৱা আবেগ মানুহৰ ওচৰলৈ লৈ গৈছে সাংবাদিক বন্ধুসকল। আজি ইয়াত সমবেত হোৱা যুৱ বন্ধুসকল, যিসকলৰ ওপৰত অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰে, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, যাৰ ওপৰত অসমীয়া মানুহ, অসমৰ মানুহৰ সভ্যতা, সমাজ সংস্কৃতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে, যুৱ বন্ধুসকল, ইয়াত উপস্থিত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, যিসকলে সমগ্ৰ যাত্ৰা পথত ইমান প্ৰচণ্ড গৰম 38 ডিগ্ৰী চেলচিয়াছ আৰু অসমত হিউমিডিটি বেছি কাৰণে মানে এইটো 46 ডিগ্ৰী চেলচিয়াছৰ দৰে অনুভৱ হয়, 46 ডিগ্ৰী চেলচিয়াছৰ দৰে অনুভৱ হৈছে আমাৰ। যিসকলে আমাক বাটত সম্বৰ্ধনা জনালে, মৰম দিলে, আশীৰ্বাদ দিলে, দোৱা কৰিলে, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, শতকোটি প্ৰণিপাত জনাইছোঁ। আমাৰ দলৰ প্ৰতিগৰাকী জাতীয় সেৱক, জাতীয় সৈনিকৰ তৰফৰ পৰা সেৱা জনাই, প্ৰণিপাত জনাই, আশীৰ্বাদ শুভাশীষ প্ৰথমে কামনা কৰিছোঁ, যাতে স্বদেশ স্বজাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি যাতে কাম কৰি যাব পাৰোঁ। কেতিয়াও ভাগৰি নপৰাকৈ, কেতিয়াও আপোচ নকৰাকৈ, কেতিয়াও জাতিৰ কাৰণে দালালি নকৰাকৈ, বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰাকৈ অসম আৰু অসমৰ মানুহৰ কাৰণে, অসম আৰু অসমীয়া মানুহৰ কাৰণে, অসম আৰু অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ শুভাশীষ ভগৱানৰ ওচৰত প্ৰাৰ্থনা, আল্লাহৰ ওচৰত দোৱা প্ৰথমে মই কামনা কৰিছোঁ। আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আছে, আপোনালোকৰ মৰমৰ নেতা বাণী দাস ডাঙৰীয়া আছে, সকলোৰে চিনাকি দুলু আহমেদ ডাঙৰীয়া আছে, শিশিৰ দেৱ কলিতা আছে, অমৃত খাটনিয়াৰ আছে, ৰাজেন গগৈ আছে, আমাৰ জাতীয় মহিলা শক্তিৰ সভানেত্ৰী আল্পনা শৰ্মা আছে, সাধাৰণ সম্পাদিকা মৌচুমী শৰ্মা ডাঙৰীয়ানী আছে, আমাৰ দলৰ বিভিন্ন ভাতৃ ভগ্নীয় সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই সকলোকে নমস্কাৰ জনাইছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু সকলোকে দেশৰ ইমান সংকটৰ সময়ত, দেশৰ বেয়া দিন চলিছে, দেশৰ সাম্প্ৰদায়িকতা আৰু ঘৃণাৰ দিন চলিছে, এই দিন আমি শেষ কৰিব লাগিব, অৱসান কৰিব লাগিব। তাৰ কাৰণে এক অসম যাত্ৰা, মানুহৰ মাজত সৃষ্টি হোৱা সাম্প্ৰদায়িকতা, ধৰ্মীয় উন্মাদনা, বিভেদ, বিভাজন, সংকীৰ্ণতা, এটা সম্প্ৰদায়ে, ৰাজনৈতিক নেতাই সম্প্ৰদায়সমূহৰ প্ৰতি কৰা তুচ্ছ তাচ্ছিল্য, নিজ কথা বতৰা, এই সকলোবোৰ নাইকিয়া কৰি আমাৰ শংকৰ আজানৰ যিখন অসম, স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰা যিখন অসম, গোভা ৰজাই প্ৰতিষ্ঠা কৰা যিখন অসম, সেইখন অসম পুনৰ ঘূৰাই আনিব লাগিব। এইটো সময়ৰ আহ্বান, এইটো জাতিৰ দাবী, সময়ৰ দাবী। আজি মৰিগাঁৱত ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰিয়ে প্ৰমাণ কৰিলে যে ৰাইজে সমন্বয় বিচাৰে, ৰাইজে প্ৰেম ভালপোৱা ভাতৃত্ববোধ বিচাৰে, ৰাইজে মানুহৰ মাজত সমতা বিচাৰে, মানুহৰ সংকীৰ্ণতা আৰু ঘৃণা মানুহে নিবিচাৰে, এইটো আমুৱাইছে। আৰু সেই সাম্প্ৰদায়িকতা আৰু ধৰ্মক লৈ কৰা ৰাজনীতিৰ দিন উকলিলে। যিসকলে বজাৰ খুলিছে, যিসকলে শ্বপিং মল খুলিছে, যিসকলে ধৰ্মৰ নামত ৰাজনীতি কৰি বিধায়ক হ'ল, ৰাজনৈতিকভাৱে গাদী দখল কৰিলে, যিসকলে গাদী দখল কৰাৰ পাছত ব্যৱসায় কৰি আছে, সেইসকলক মানুহে এতিয়া চিনি পাইছে। যিসকলে ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে ধৰ্ম আৰু সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে, তেওঁলোকক ৰাইজে এতিয়া চিনি পাইছে। মৰিগাঁৱৰ ৰাইজেও চিনি পাইছে, জাগিৰোডৰ ৰাইজেও চিনি পাইছে, লাহৰীঘাটৰ ৰাইজেও চিনি পাইছে। এতিয়া কেৱল মাত্ৰ সময় তেওঁলোকক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত